নমস্কাৰ। আজি পাঠ কৰিবলৈ লৈছোঁ জিতুমণি কলিতাৰ কথাৰে এমুঠি হাঁহিৰ আভা। পথাৰৰ কামৰ পৰা ঘৰলৈ উভতি অহা কৃষকজনলৈ কেতিয়াবা লক্ষ্য কৰিছানে? হাতত কষ্টৰ জঠৰতা লৈ মুখত তেওঁৰ উদয় হোৱা সম্ভাৱনাৰ সেই আভা। ঠিক সেই সন্ধিয়া ৰঙচুৱা বেলিটোৰ দৰে দিনযোৰা কষ্টৰ অন্তত বিদায় পৰত পুনৰ প্ৰভাত হোৱাৰ এক আভা। সপোনৰ চৌঘৰত এয়া জীৱন নাটৰ আখৰা। দুচকুত স্বপ্ন লৈ হাতত কষ্টৰ সেই আখৰা। জানোচা উদয় হয় সম্ভাৱনাৰ এটি কিৰণৰ আভা। কেতিয়াবা তুমি লগ পালে এবাৰ চাবা সপোন দেখিবলৈ আৰম্ভ কৰা কোনোবা পথিকৰ হস্তৰেখা। তাত তুমি নেদেখিবা ভাগ্যৰেখা নতুবা জীৱন ৰেখা। দেখিবা সপোনবোৰৰ ককবকনিত তাত উদয় হোৱা জীৱনৰ সংগ্ৰামৰ কষ্টৰ ৰেখা। তুমি কি ভাবা? সপোনৰ আবেষ্টনীৰ সংজ্ঞা দুচকুৰ পতাত নে অন্য কিবাত? পথাৰৰ পৰা অহা কৃষকজনৰ দুচকুলৈ চোৱা, তাতো দেখিবা সপোনৰ এক একান্ত অভিজাত্য। আভিজাত্যতাৰ ভেও নজনা সপোনৰ জখলাৰে বগাই সফলতাৰ গৰ্ভত থিতাপি লোৱাৰ বাসনাৰ অভিজাত্য। কষ্টতাৰ কোলাহলৰ মাজত সফলতাৰ এক মৃদু আভাৰ অভিজাত্য। ধন্যবাদ।